সমস্যা ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে ৰাস্তাত থকা পানী খোৱা পানীৰ কাৰণে দিগদাৰ এতিয়া কাৰেণ্ট নাই লাইনটো দিলেও মানে তাৰমানে অকণ তৎ পোৱা যাব আৰু এতিয়া ঘৰৰ ভিতৰি ওলালে কালি যাম বুলি ভাবিছোঁ আৰু ঘৰত আজি 16টা দিন কাৰেণ্ট দিয়াই নাই যিদিনাখন পানী আহিছে ঘৰৰ অৱস্থা কেনেকুৱা হৈছে ঘৰৰ অৱস্থাটো বস্তু একো বচাব নোৱাৰিলোঁ পালেং চালেংখিনি আছে ঘৰত যিটো চকেজ গডৰেজ ফ্ৰিজ চ্ৰিজ এইখিনিতো একো বচাব পানীৰ তলতে আৰু আমাৰ সমস্যা কি আজি 15-16 দিন মান হৈ গ'ল আজি ৰাতি মানে এনেকুৱা পানী আহিলে আমি মানে কোনো ঘৰৰ পৰা বস্তু বাহানি একো উলিয়াব নোৱাৰিলোঁ চব পানীৰ তলতে চব বুৰি আছে আমি ৰাতি এনেকুৱাই মানে আমাৰ ইমানেই দিগদাৰ হ'ল যাতে মানুহখিনি আমি যেনে তেনে খালি আলিৰ ওপৰত মথাউৰিৰ ওপৰত দি আমি মানে গুচি আহিবলগীয়া হৈ গ'ল ইমানকৈ ইমাৰ্জেঞ্চি পানীখিনি আহিলে আমি মানে চব বস্তু বাহানি বাদ দি ল'ৰা ছোৱালীখিনি আৰু কিতাপ পত্ৰখিনি নোৱাৰিলৈ উঠাবৰ কাৰণে তাৰপৰা মানুহখিনি আৰু যেনে তেনে মথাউৰিৰ ওপৰত আহি কিনে আমি আশ্ৰয় লৈছোঁ আৰু আমাৰ প্ৰায় 100-150তকৈ ওপৰ হ'লেও মানে কম নহয় আমি বাৰু খোৱা বোৱা আমি চৰকাৰৰ পৰা পাইছোঁ আৰু এনেই প্ৰায় পাব্লিকৰ পৰাও যি অকণমান সুবিধা দিছে আৰু খোৱা বোৱাৰ কাৰণে আৰু এইবিলাক চব পাইছোঁ চিকিৎসাৰ কাৰণে আহিছে হস্পিটেলৰ পৰা আহিছে দৰৱ পাতি যাৰ কিবা জ্বৰ হওক বা কিবা কিবি হওক সেইখিনি বাৰু আমি সুবিধা পাইছোঁ চৰকাৰৰ পৰা আমাৰ গাঁওখনলৈ 1 নং গৰৈমাৰী আমাৰ গাঁওখনত চব মানুহ চব ৰাস্তাৰ কিনাৰতে আছে এতিয়া 15-16 দিন হ'বগৈ চৰকাৰে সুবিধা পাইছে বাৰু আমি এইটোৱে সমস্যা যে ঘৰৰ বস্তু বাহিনী একো এটা বচাব নোৱাৰিলোঁ কাগজ পত্ৰ চব গ'ল আমাৰ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কেইটামান আছে আৰু বাকী বস্তু আৰু ঘৰৰ বস্তু একো নাই ঘৰ দুৱাৰ চব ভাঙি শেষ হ'ল আমাৰ কিমানটা পৰিয়াল আছে গাঁৱত 200-250 হ'বগৈ এনে সমস্যা আৰু কি এইফালে আৰু চাউল দাল বুলিকে পাই আছে বাৰু আমি এনে সমস্যা পোৱা নাই বাৰু আৰু ইমান গৰমত কেম্পত বাৰু থাকিব নোৱাৰি বোলো গৰমখনত খোৱা পানীৰ কাৰণে অকণমান অসুবিধা হৈছে মানে চৰকাৰে বাকী সুবিধা দিছে এমনি দিছে এইবোৰ